हेलो हाई गाइज की खबर आपलोकर आशा करो सकलोरे ভাল আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ সামনত আকৌ আহিছো। আজি ৰেচিপিটোৰ কাৰণে মই সৰিয়হ পিছি ললো। এই সৰিয়হ পিছা এ দেখিলে বিলাহী কেঁচা জলকীয়া কাটি লৈছো। এয়া মই জিৰা গুড়া হালধি আৰু জলকীয়া গুড়া লৈছো। এয়া পিছিছো মই আদা নহৰু আৰু কেঁচা জলকীয়া আৰু এয়া আনিলো মই নদীৰ মাছ বৰলি মাছ বুলি কয় ডাঙৰ ডাঙৰ পাইছিলো লৈ আহিলো। আজি বনাম সৰিয়হ দি মাছ। মোৰ ভিডিওটো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব, ভাল লাগিব। আহক বনোৱা আৰম্ভ কৰোঁ। এয়া ফাইনেলি মোৰ তেলখিনি গৰম হৈ গৈছে। এতিয়া মই দিম ইয়াত মছলাখিনি। এয়া মোৰ মছলাখিনি ভুনা হৈছে। এতিয়া মই জলকীয়া গুড়া জিৰা গুড়া হালধি দি দিলোঁ। এতিয়া আকৌ ধুনীয়াকৈ ভুনিম। মছলাটো ভুনোতে মই দিলোঁ নিমখ। এতিয়া আকৌ ভুনিম ধুনীয়াকৈ। মছলাখিনি ধুনীয়াকৈ ভুনা হৈছে। এতিয়া দিম ইয়াত সৰিয়হখিনি। ইয়াত পিছা সৰিয়হখিনি দিলোঁ। এতিয়া ধুনীয়াকৈ ভুনিম। সৰিয়হখিনিও মই ভুনি ল'ম ধুনীয়াকৈ। আজি মই মাছখিনি বনাম মানে কেঁচা মাছ। মাছটো মই কেঁচাকৈ দিম। এতিয়া দেখিছোঁ মই মছলাখিনি ধুনীয়াকৈ ভুনিছোঁ। ইয়াত তেলখিনি ওপৰলৈ আহি গৈছে আৰু ধুনীয়াকৈ ভুনা হৈছে। এতিয়া দিম ইয়াত বিলাহী। এতিয়া মই বিলাহীখিনি দি দিলোঁ। দেখিছোঁ এতিয়া ধুনীয়াকৈ বিলাহীখিনি সিজাই ল'ম। এতিয়া মছলাখিনি ধুনীয়াকৈ ভুনা হৈ গ'ল। এতিয়া মই দিম ইয়াত মাছ। এতিয়া মই মাছ দিছোঁ। চাব মাছখিনি দি দিলোঁ। এতিয়া ধুনীয়াকৈ মই মাছখিনি মছলাত ধুই ল'ম। এয়া মাছখিনি মই ধুনীয়াকৈ মছলাত মিলাই ল'লোঁ। এতিয়া মই কম জুইত সিজিবলৈ দিওঁ ধুনীয়াকৈ। এয়া মই ধুনীয়াকৈ ভুনা হৈ গৈছে। এতিয়া মই দিম ইয়াত পানী। অলপ জোল বনাম আৰু লগত খাব লাগিব। মই পানী দিলোঁ। এতিয়া ধুনীয়াকৈ আকৌ দিলাম। এয়া ধুনীয়াকৈ পানী দিলোঁ, ধুনীয়াকৈ মিলাই দিলোঁ। এতিয়া মই কম জুইত আকৌ ঢাকি দিম ধুনীয়াকৈ সিজিবৰ কাৰণে। এয়া দেখিছে মোৰ চব্জিটো ধুনীয়াকৈ উতলি আছে আৰু কালাৰটো কি ধুনীয়া হৈছে। এয়া মাছ সিজি গৈছে। যদি মোৰ চেনেলটো আপোনালোক নতুন আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু ধুনীয়া ধুনীয়া ভিডিঅ' মই পঠাম। ধুনীয়া ধুনীয়া ভিডিঅ' মোৰ চেনেলটোত পাই থাকিব। এয়া আপোনালোকে বনাবলৈ চেষ্টা কৰিব। ধুনীয়া হৈছে, চেণ্টটোও ধুনীয়া ওলাইছে। ইয়াত ধুনীয়াকৈ উতলি আছে। এয়া মোৰ চব্জিটো ফাইনেলি হৈ গ'ল। এতিয়া মই ইয়াৰ ওপৰৰ পৰা দিম ধনিয়া পাতা। ধনিয়া পাতা দিলে সোৱাদটো অকণমান বেছি আহিব। এয়া ধনিয়া পাতা দিলোঁ। এতিয়া ধনিয়া পাতাটো দি অকণমান সময় মই কম জুইত উতলাই দিওঁ। আজি ৰেচিপিটো কেনেকুৱা লাগিলে মোক কমেণ্ট বক্সত জনাব আৰু আপোনালোকেও বনাব পাৰিব ধুনীয়াকৈ। মই ধুনীয়াকৈ শিকাই দিছোঁ। এয়া আজি ৰেচিপিটো বনি মোৰ তৈয়াৰ হৈ গ'ল। আজিলৈ আহোঁ, কাইলৈ আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ সামনত আহিম। চাই থাকিব সোণমণি শইকীয়া ইউটিউব চেনেল ভিলেজ কুকিং।